Hello everyone. আজি নেপালৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছো। ভিডিওটো শেষলৈকে চাব। আসলে নেপালত কি হৈছে এই বিষয়ে আমি ডিসকাস কৰিম। লাষ্ট ইয়াৰ নেপাল চৰকাৰে এটা ৰুল বনাইছিলে যে যোনবিলাক ডিজিটেল প্লেটফৰ্ম আছে, ডিজিটেল সোশ্যাল মিডিয়া আছে, সেইসমূহে তাত নেপালত লোকেলি ৰেজিষ্টাৰ কৰিব লাগিব যাতে নেপাল চৰকাৰে সেইসমূহ কন্ট্ৰোল কৰিব পাৰে, তাৰ ডাটাসমূহ কন্ট্ৰোল কৰিব পাৰে আৰু তাৰ ইচ্ছামতে তাৰ কন্টেন্ট বিলাক ডিলিট কৰিব পাৰে বা ৰাখিব পাৰে। তেওঁলোকে এইসমূহ ডিসিশন এটো কাৰণে লৈছিল যাতে ফেক নিউজ, সাইবাৰ ক্ৰাইম এইসমূহ দূৰ কৰিব পাৰে। কিন্তু কোনো কোম্পানীসমূহে সেই নিয়মসমূহ মানি লোৱা নাছিলে আৰু সেইভাবে সেপ্টেম্বৰ 4, 2025 ত 26টা এনেকুৱা ডিজিটেল প্লেটফৰ্মক বেন কৰি দিয়া হয় আৰু এই বেন কৰি দিয়াৰ পাছতে তাতে প্ৰটেষ্ট আৰম্ভ হৈছিল। প্ৰটেষ্ট মেইনলি আৰম্ভ কৰিছিল যোনসকলে সোশ্যাল মিডিয়াত বেছিকৈ এক্টিভ থাকে, সেইসকলক জেনজি বুলি কোৱা হৈছে। জেনজি মানে হ'ল 1997 ৰ পৰা 2013 ৰ ভিতৰত জন্মগ্ৰহণ কৰা ল'ৰা ছোৱালীবোৰ। প্ৰথম অৱস্থাত পিছফুলি প্ৰটেষ্টটো আৰম্ভ হৈছিল। ইউনিফৰ্মত কিতাপ সিম্বল হিচাপে লৈ প্ৰটেষ্ট আৰম্ভ কৰিছিল, কিন্তু সোশ্যাল মিডিয়া বেনৰ ওপৰত হোৱা প্ৰটেষ্টৰ পৰা আৰম্ভ কৰি এই প্ৰটেষ্টটো চৰকাৰৰ এগেইনষ্টত কৰাপচন, নেপোটিজম, আনএমপ্লয়মেন্ট এইবোৰৰ ওপৰতো হৈ যায় আৰু লাহে লাহে প্ৰটেষ্টটো অকমান ভায়োলেন্ট ৰূপ লয়গে আৰু তেতিয়া নেপাল আৰ্মিয়ে গুলীচালনা কৰে আৰু গুলীচালনাত কমেও 19 জন মানুহৰ মৃত্যু হয় আৰু তাৰ পাছত ইমানে বেছি ভায়োলেন্ট ৰূপ লয় যে প্ৰটেষ্টাৰে গৈ নেপালৰ সাংসদত আক্ৰমণ কৰে, ঘৰ দুৱাৰ ভাঙে, পিএমৰ ঘৰ ভাঙে। তাৰ পাছত বহুত বেছি ভায়োলেন্ট ৰূপ লোৱাৰ পাছত নেপালৰ পিএমে ৰিজাইন দি নেপালৰ পৰা পলাই যাবলগীয়া অৱস্থা হয়। এতিয়াও নেপালৰ পৰিস্থিতি অস্থিৰ হৈ আছে। পৰৱৰ্তী সময়ত কি হয় জানিব পৰা যাব। ভিডিওটো ইমানলৈকে চোৱাৰ বাবে ধন্যবাদ।